নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোলৈ আজি আকৌ আপোনালোকৰ আমি অতি গুৰুত্বপূৰ্ণ 25টা প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। এই প্ৰশ্ন উত্তৰকেইটা আগন্তুক হ'বলগীয়া যিকোনো অসম গভৰ্ণমেণ্টৰ পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আপোনালোকে প্ৰশ্ন উত্তৰকেইটা মনত ৰাখিব। লগতে আমাৰ চেনেলত প্ৰিভিয়াছ ইয়েৰ পেপাৰসমূহ দিয়া আছে, সেইখিনি আপোনালোকে চাব পাৰে। লগতে হ'বলগীয়া CTET এক্সামৰ বাবে লগতে ক্লাছ 9-10 উপযোগীকৈ অসমীয়া গ্ৰামাৰৰ ভিডিঅ' দিয়া আছে, সেইসমূহ আপোনালোকে চাব পাৰে। আপোনালোকৰ ভাইটি ভণ্টি বন্ধু বান্ধৱী যিসকলে সেইবোৰৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোককো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তেওঁলোকে আমাৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ পৰাই সেইসমূহ ভিডিঅ' চাব পাৰিব। লগতে মেথছৰ কনচেপ্ট ক্লাছ কিছুমান দিয়া আছে, সেইসমূহ চাব পাৰে। আৰু লগতে D.EL.ED B.Ed সম্বন্ধীয় এণ্ট্ৰেঞ্চৰ যথেষ্টখিনি ভিডিঅ' দিয়া আছে, সেইখিনিও চাব পাৰে। আহকচোন আজিৰ ভিডিঅ'টোৰ প্ৰশ্নকেইটা আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো আছিলে যোৱা ভিডিঅ'টোত আমি আপোনালোকৰ বাবে এটা প্ৰশ্ন দিছিলোঁ, তাৰ উত্তৰটো আমি কৈ দিছোঁ। ভাৰতৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? ইন্দিৰা গান্ধী, প্ৰতিভা দেৱী সিং পাটিল, সুচেতা কৃপালিনী, আনোৱাৰা টাইমুৰ। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইন্দিৰা গান্ধী হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী আৰু প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী ভাৰতৰ সুচেতা কৃপালিনী। নেক্সট, ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি? কলীয়া ভোমোৰা, বগীবিল, ভূপেন হাজৰিকা সেতু, নৰনাৰায়ণ সেতু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভূপেন হাজৰিকা সেতু হৈছে ভাৰতৰ আটাইতকৈ দীঘল দলংখন আৰু এইখন দলং অসমতে আছে। ভাৰতীয় হকী দলৰ প্ৰতীক চিহ্নটোত কিমানডাল হকী ষ্টিক আছে? 22ডাল, 25ডাল, 24ডাল, 28ডাল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 24ডাল হকী ষ্টিক আছে ভাৰতীয় হকী দলৰ প্ৰতীক চিহ্নটোত। ভাৰতীয় হকী দলৰ প্ৰতীক চিহ্নটোত 24ডাল হকী ষ্টিক আছে। ডুৰাণ্ড লাইন কোন দুখন দেশৰ মাজত আছে? চীন আৰু ভাৰত, ভাৰত আৰু পাকিস্তান, পাকিস্তান আৰু আফগানিস্তান, অসম আৰু অৰুণাচল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পাকিস্তান আৰু আফগানিস্তানৰ মাজত আছে ডুৰাণ্ড লাইন, আৰু চীন আৰু ভাৰতৰ মাজত আছে মেকমোহন লাইন, আৰু ভাৰত আৰু পাকিস্তানৰ মাজত আছে ৰেড ক্লিফ লাইন। মনত ৰাখিব। দ্বিতীয় চন্দ্ৰগুপ্ত জনপ্ৰিয়ভাৱে কি নামেৰে জনাজাত? দ্বিতীয় চন্দ্ৰগুপ্ত জনপ্ৰিয়ভাৱে কি নামেৰে জনাজাত? শিলাদিত্য, বিক্ৰমাদিত্য, দেৱগুপ্ত, মহাধীৰাজ। দ্বিতীয় চন্দ্ৰগুপ্তক জনপ্ৰিয়ভাৱে কি নামেৰে জনাজাত? শিলাদিত্য, বিক্ৰমাদিত্য, দেৱগুপ্ত, মহাধীৰাজ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিক্ৰমাদিত্য নামেৰে জনাজাত দ্বিতীয় চন্দ্ৰগুপ্ত। ভাৰতৰ প্ৰথম মেডিকেল কলেজৰ নাম কি? এইমছ, গুৱাহাটী মেডিকেল কলেজ, কলকাতা মেডিকেল কলেজ, এটা নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কলকাতা মেডিকেল কলেজ হৈছে ভাৰতৰ প্ৰথমখন মেডিকেল কলেজৰ নাম। আৰু 1835 চনত প্ৰতিষ্ঠিত হৈছিলে কলকাতা মেডিকেল কলেজ, আৰু প্ৰথম অধ্যক্ষ আছিলে ফৰ্ট জোচেফ ব্ৰেমলি। ইংলেণ্ডৰ ৰাষ্ট্ৰীয় খেল কি? হকী, ক্ৰিকেট, বেডমিণ্টন, টেবুল টেনিছ। ইংলেণ্ডৰ ৰাষ্ট্ৰীয় খেল হৈছে ক্ৰিকেট। খেল সম্বন্ধীয় প্ৰশ্ন এটা অহাৰ যথেষ্টখিনি সম্ভাৱনা আছে আগন্তুক হ'বলগীয়া গ্ৰেড 4 পৰীক্ষাৰ লগতে যিকোনো পৰীক্ষাত খেল সম্বন্ধীয় প্ৰশ্ন আহে। ইংলেণ্ডৰ ৰাষ্ট্ৰীয় খেল হৈছে ক্ৰিকেট। ঝাৰখণ্ডৰ দুখ বুলি কোনখন নদীক কোৱা হয়? পদ্মা, যমুনা, গংগা, দামোদৰ। ঝাৰখণ্ডৰ দুখ বুলি দামোদৰ নদীক কোৱা হয়। ঝাৰখণ্ডৰ দুখ বুলি দামোদৰ নদীক কোৱা হয়। বিলাহীত থকা এচিডবিধৰ নাম কি? চাইট্ৰিক এচিড, লেক্টিক এচিড, অক্সেলিক এচিড, এচিটিক এচিড। বিলাহীত থকা এচিডবিধৰ নাম হৈছে অক্সেলিক এচিড। বিলাহীত থকা এচিডবিধৰ নাম হৈছে অক্সেলিক এচিড। কোষ শব্দটো কোনে আৱিষ্কাৰ কৰিছিলে? চাৱন, স্লেইডেন, ৰবাৰ্ট হক, ৰবাৰ্ট ব্ৰাউন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰবাৰ্ট হক। কোষ শব্দটো ৰবাৰ্ট হকে আৱিষ্কাৰ কৰিছিলে। কোষ সম্বন্ধীয় প্ৰশ্ন পৰীক্ষাৰ সময়ত অহা দেখা যায়, সেয়া আপোনালোকে মনত ৰাখিব। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোনখন উপন্যাসৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিলে? মৃত্যুঞ্জয়, ইয়াৰুঙ্গম, সন্ধ্যাচৰ, ৰাজপথে ৰিঙিয়াই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মৃত্যুঞ্জয় উপন্যাসৰ বাবে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই জ্ঞানপীঠ বঁটা লাভ কৰিছিলে, আৰু ইয়াৰুঙ্গমৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। চাৰিটা কোঠালি থকা সৰীসৃপ প্ৰাণীবিধৰ নাম কি? জেঠী, কেঁকুৰা, সাপ, ঘঁৰিয়াল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘঁৰিয়াল। চাৰিটা কোঠালিযুক্ত সৰীসৃপ প্ৰাণীবিধৰ নাম হৈছে ঘঁৰিয়াল। ভৱেন্দ্ৰনাথ শইকীয়াই ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা চলচ্চিত্ৰখনৰ নাম কি? অন্তৰ্দীপ্ত ৰংগ, ইতিহাস, সন্ধ্যাৰাগ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সন্ধ্যাৰাগ। ভৱেন্দ্ৰনাথ শইকীয়াই ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা চলচ্চিত্ৰখনৰ নাম হৈছে সন্ধ্যাৰাগ। লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম অসমীয়া গল্পৰ নাম কি? ভদৰী, সেউতী, মালতী, ককাদেউতা, নাতিলৰা। লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম অসমীয়া গল্পৰ নাম হৈছে সেউতী। লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম অসমীয়া গল্পৰ নাম হৈছে সেউতী। অসমৰ প্ৰথমজন ৰজা কোন আছিলে? মহীৰংগ, দানৱ, নৰকাসুৰ, ভাস্কৰ বৰ্মন, নৰনাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহীৰংগ দানৱ হৈছে অসমৰ প্ৰথমজন ৰজা। অসমৰ মাটিকালি কিমান? ৭৮,৪38 বৰ্গ কিলোমিটাৰ, ৭৮,000
436 বৰ্গ কিলোমিটাৰ, 78,834 বৰ্গ কিলোমিটাৰ, 78,467 বৰ্গ কিলোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 78,438 বৰ্গ কিলোমিটাৰ অসমৰ মাটিকালি। পানীদিহিং পক্ষী উদ্যান কোনখন জিলাত অৱস্থিত? শিৱসাগৰ, বিশ্বনাথ, ডিব্ৰুগড়, যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিৱসাগৰ। পানীদিহিং পক্ষী উদ্যান শিৱসাগৰত অৱস্থিত। প্ৰথম চাহ কোম্পানী অসম চাহ কোম্পানী কিমান চনত স্থাপন কৰা হৈছিলে? 1839 চনত, 1832 চনত, 1939 চনত, 1823 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1839 চনত প্ৰথম চাহ কোম্পানী স্থাপন কৰা হৈছিলে। অসমৰ প্ৰথম চাহ কোম্পানী অসম চাহ কোম্পানী 1839 চনত স্থাপন কৰা হৈছিলে। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সৰ্বাধিক জনবহুল জিলাখনৰ নাম কি? কামৰূপ মহানগৰ, গোৱালপাৰা, নগাঁও, ধুবুৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নগাঁও। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সৰ্বাধিক জনবহুল জিলাখনৰ নাম হৈছে নগাঁও। অসমৰ কোনটো জনজাতিয়ে বাথৌ পূজা পালন কৰে? কাৰ্বি, বড়ো, মিচিং, ৰাভা। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বড়ো। অসমৰ বড়ো জনজাতিয়ে বাথৌ পূজা পালন কৰে। ৰাঁচী কোনখন ৰাজ্যৰ ৰাজধানী? উৰিষ্যা, বিহাৰ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঝাৰখণ্ড। ভাৰতীয় নোটসমূহত কেইটা ভাষা লিখা আছে? ভাৰতীয় নোটসমূহত কেইটা ভাষা লিখা থাকে? 14টা, 12টা, 15টা, 22টা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 15টা। ভাৰতীয় নোটসমূহত 15টা ভাষা লিখা থাকে। হৰ্ষচৰিত গ্ৰন্থখনৰ লেখক কোন? কালিদাস, বাণভট্ট, তুলসীদাস, জয়দেৱ। হৰ্ষচৰিত গ্ৰন্থখনৰ লেখক হৈছে বাণভট্ট। গীতাঞ্জলি নামৰ গ্ৰন্থখনৰ লেখক কোন? কালিদাস, বাণভট্ট, ৰবীন্দ্ৰনাথ ঠাকুৰ, জৱাহৰলাল নেহৰু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ, গীতাঞ্জলিৰ ৰচক। মানুহৰ দেহত কেইডাল হাড় আছে? মানুহৰ দেহত কেইডাল হাড় আছে? 212, 206, 207, 205। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 206ডাল হাড় আছে মানুহৰ দেহত। নেশ্যনেল ষ্টক এক্সচেঞ্জৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? নতুন দিল্লী, কলকাতা, মুম্বাই, গুৱাহাটী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মুম্বাইত নেশ্যনেল ষ্টক এক্সচেঞ্জৰ মুখ্য কাৰ্যালয় অৱস্থিত। আপোনালোকৰ বাবে আজিৰ প্ৰশ্নটো আমি লৈ আহিছোঁ। যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰৰ নাম কি? তৰাই, টুকলাই, টিংৰাই, তামৈ। ইয়াৰ শুদ্ধ উত্তৰটো কি আপোনালোকে কমেণ্ট যোগে জনাব। এয়া আছিলে আজিৰ প্ৰশ্নকেইটা। অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকে মনত ৰাখিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ ভাইটি ভণ্টি বন্ধু বান্ধৱী যিসকলে যিকোনো গভৰ্ণমেণ্ট জবৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, লগতে যিসকলে CTETৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকে আমাৰ ভিডিঅ' চাব পাৰে। লগতে ক্লাছ 9, 10ৰ ষ্টুডেণ্টসমূহেও আমাৰ ভিডিঅ'ৰ পৰা অসমীয়া গ্ৰামাৰ শিকিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।